নমস্কাৰ ৰিমা'ছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মই আজি আপোনালোকৰ বাবে গজা ৰেচিপি লৈ আহিছো একেবাৰে সহজ মোৰ গজা একেবাৰে পাৰফেক্ট হৈছে আৰু তেতিয়া হলে বলক দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কও যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিবচোন তেতিয়া হলে বলক মই এটা বাটিত 2.5 কাপ ময়দা লম আৰু ইয়াতে 1/2 কাপ ময়দা দিম তাৰ পিছত ইয়াতে মই বেকিং সোডা দিম আধা চামুচতকৈ অকমান কমকৈ দিছো বেকিং সোডা এখিনি মিক্স কৰি লম তাৰ পিছত ইয়াতে মই 5 চামুচ ৰিফাইন দিম এখিনি হাতেৰে ভালদৰে মিক্স কৰি লব তেতিয়াহে গজাটো ভাল হয় এখিনি ভালদৰে মিক্স কৰাৰ পিছত হাতেৰে আপোনালোকে মুঠি চাব যদি মুঠিটো ভাগি যায় তেতিয়া হলে আকৌ অকমান ৰিফাইন দি এনেদৰে মুঠি চাব তাৰ পিছত এখিনি মই কমকৈ পানী লৈ মুঠি লম একেবাৰে পানী নিদিব একেবাৰে পানী দিলে ঢিলা হৈ যাব পাৰে আমাৰ ডোটো বহুত ঢিলা নালাগে এখিনি বহুত সময় মুঠিব নালাগে অকমান সময় মুঠিলে হ'ব তাৰ পিছত এখিনি এতিয়া আধা ঘন্টা ৰেষ্ট হ'বলৈ দিম ৰেষ্ট হোৱা মানে আমি চেনি পানীখিনি বনাই লম ইয়াতে মই 1 কাপ চেনি দিছো তাৰ পিছত 1 কাপ পানী দিছো আৰু 1.5 কাপ চেনি দিছো এখিনি মিডিয়াম ফ্লেমত উতলিবলৈ দিম আৰু এই চেনি পানীখিনি বহুত ডাঠ হ'ব নালাগে পাতলো হ'ব নালাগে আঠা আঠা হলে হ'ব অকমান তাৰ পিছত ডোটো চাই লও আধা ঘন্টা ৰেষ্ট দিয়াৰ পিছত এইখিনি আৰু মুঠিব নালাগে এনেদৰে বেলনা এখনত লম এনেদৰে আঙুলিৰে বহলাই যাব বেলনাৰে বেলিব নালাগে বেলনাৰে বেলিলে গজাটো ভাল নহয় তাৰ পিছত এইখিনি মাজেৰে দুভাগ কৰি কাটি লম এইখিনি এনেদৰে ওপৰত দি সাইডৰ খিনি আঙুলিৰে ভালদৰে হেঁচি লম তাৰ পিছত আকৌ মাজৰ ভাগ এনেদৰে বহলাই দিম এনেদৰে 6-7 বাৰ মান কৰিব আকৌ মাজৰ ফালে এনেদৰে কাটি লম এইখিনি মোৰ ভালদৰে কাট নাখালে মই আকৌ কাটি লৈছো আকৌ এনেদৰে ওপৰত চাপি সাইডৰ খিনি আঙুলিৰে হেঁচি লব এনেদৰে 6-7 বাৰ মান কৰিব তাৰ পিছত এনেদৰে এখন প্লেটত লৈ এতিয়া মই গজাৰ শেপত কাটিম মই ইমানখিনি সাইজত কাটিছো এইখিনি ফ্ৰাই কৰোতে ইয়াতকে অকমান ডাঙৰ হ'ব গোটেইখিনি কাটি লও তাৰ পিছত মই এটা কেৰাহীত ৰিফাইন দিম ৰিফাইনখিনি বহুত গৰম হ'ব নালাগে আঙুলিৰে চুব পৰা হলে হ'ব তাৰ পিছত গজা কেইটা দি দিম ইয়াতে একেবাৰে লো ফ্লেমত ফ্ৰাই কৰিব এইখিনি আৰু মাজে সময়ে এনেদৰে উলুটাই দিব এইখিনি ফ্ৰাই কৰোতে মোৰ 20 মিনিট সময় লাগিছে এনেদৰে মাজে মাজে উলুটাই থাকিব এয়া চাওক আমাৰ গজা ফ্ৰাই হৈ গ'ল এইখিনি এতিয়া উঠাই লম আৰু গৰমে চেনি পানীখিনিত গজা কেইটা দি দিব ঠাণ্ডা হলে ভাল নহয় এয়া মই গৰমে ইয়াত দি দিছো চেনি পানীখিনি ঠাণ্ডা হলেও কোনো কথা নাই তাৰ পিছত এইখিনি উলুটাই দিব গজা কেইটা আৰু এইখিনি দি 1 মিনিট সময় ৰাখিব তাতকৈ বেছি সময় ৰাখিব নালাগে এইখিনি মই উলুটাই দিছো তাৰ পিছত এইখিনি এতিয়া উঠাই লম এয়া চাওক আমাৰ গজা ৰেডি হৈ গ'ল আৰু মই আপোনালোকক ভাগিও দেখুৱাই দি আছো এয়া চাওক
বাহিৰৰ ফালে মচমচীয়া হৈছে, ভিতৰৰ ফালে একেবাৰে কোমল হৈছে আমাৰ গজা। এনেদৰে আপোনালোকেও বনাই খাওকচোন। ধন্যবাদ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। নহয়নে বাৰু একেবাৰে সহজ গজা বনাব